So guys, আজি আমি লক্ষীমাক আদৰি লৈ আহিবলৈ যাম পথাৰত লৈ। ময়ো যাম, আমাৰ ভাইটিও যাব। ইয়া ৰাস্তাটো এইটো হ'ল নদী, ধুনীয়া। এই আমাৰ মন্দিৰ ঘৰৰ সন্মুখত আহি পাইছোঁ। এয়া এইটো ৰাস্তা। পাহাড় আমি পথাৰলৈ আহি পাইছোঁ। এতিয়া আমি ধান কাটিম আৰু পথাৰৰ পৰিস্থিতি কিমান ধুনীয়া লাগিছে। পাপা এইবাৰ ধান কাটিব। ধানবিলাক শুদ্ধ কৰি আছোঁ। পানী ছিটাই আছে। এইবাৰ সিন্দুৰ পিন্ধাই আছোঁ। সিন্দুৰ পিন্ধাব এইবাৰ। ঘৰত তাৰ মানে লৈ যাব লাগিব যে। জয় লক্ষ্মীমা কি জয়, লক্ষ্মীমা কি জয়। ভাইটি হাসিব লাগছে। এবার কাটিব গাইস, আপনি ভাল করে দেখো এটা নতুন ধান। ধুনীয়া লাগিছে, ভাল লাগিছে দেখাত বহুত সুন্দর। আমাৰ ৰাস্তা আহি পাইছোঁ আমি ঘৰলৈ। এয়া আমাৰ ভাঙা চুঙা ঘৰ। লক্ষ্মীমা আমাৰ এনেকৈ খোৱা ইয়াতে সমাপ্ত কৰি দিলোঁ। লক্ষ্মীমা কি জয়।